নমস্কাৰ। আজি আমি নৱম শ্ৰেণীৰ বল আৰু গতি বিষয়ক সূত্ৰ এই পাঠটিৰ আমি দুটা নতুন টপিক আলোচনা কৰিম। গতিকে প্ৰথম টপিকটো মই লিখি লৈছোঁ, সেইটো হ'ল ভৰ বেগ। জানিব লাগে এইখিনি কথা। ভৰ বেগৰ বিষয়ে কিছু কথা ক'ম মই এতিয়া। ভৰ বেগ ইংৰাজীত কয় মমেণ্টাম। ভৰ বেগক বুজায় পিৰে। এতিয়া ভৰ বেগৰ যদি মই সূত্ৰটো লিখোঁ, ভৰ বেগ সমান ভৰ পূৰণ বেগ। তাৰমানে এনেকুৱা হ'ব যে পি সমান এম ইনটু ভি। তোমালোকে যে মোক প্ৰশ্ন কৰা যে ছাৰ ভৰ বেগৰ একক কি, একেবাৰে সহজ। এম মানে হ'ল কেজি, এইটো একক লিখি আছোঁ দেই মই। এম মানে হ'ল কেজি, ভি মানে হ'ল মিটাৰ পাৰ ছেকেণ্ড, তাৰমানে কেজি মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে। এতিয়া ভৰবেগ ৰাশিটো আমি গম পালোঁ হয়নে? এতিয়া ভৰবেগ এটা ভেক্টৰ ৰাশি। মই লগত এইটো কৈ দিছোঁ যে ভৰবেগৰ দিশ আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমি গতি বিষয়ক দ্বিতীয় সূত্ৰ যিটো আমাৰ এইটো অধ্যায়ত আছে, তাতে আমাৰ ভৰবেগৰ কথা কৈছে যে ভৰবেগ সলনি হয় বল প্ৰয়োগ কৰিলে, সেইখিনি কথা কোৱা আছে। এতিয়া তোমালোকে অলপ ভালকৈ ভাবি চাবা, বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে ভৰবেগ সলনি হয় বুলি কৈছে। এতিয়া ভৰ কিন্তু কেতিয়াও সলনি নহয়, বেগহে সলনি হয়। এটা বস্তু গৈ আছে, ধৰা মই ধৰিছোঁ এটা ফুটবল এনেকৈ গৈ আছে। কিমান স্পীডত গৈ আছে, কিমান বেগত গৈ আছে? 5 মিটাৰ পাৰ ছেকেণ্ড বেগত গৈ আছে। তুমি আৰু জোৰকৈ ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিলা, ভৰিৰে মাৰি দিলা, এফ বল প্ৰয়োগ কৰিলা, কিবা বল প্ৰয়োগ কৰিলা। ইয়াত ধৰা বেগ বৃদ্ধি হ'ল, ফুটবলটো লাহে লাহে বেগ বাঢ়ি গ'ল, বোলে 5ৰ পৰা 10 মিটাৰ পাৰ ছেকেণ্ড হ'ল। এই চোৱা, এই বেগ প্ৰথমতে আছিলে কিমান? 5, পিছত হ'ল 10। কিন্তু ফুটবলৰ যোনটো ভৰ আছিলে, ধৰিছোঁ যে ফুটবলটোৰ 200 গ্ৰাম ওজন আছিলে। 200 গ্ৰাম ওজন নহয়, চৰি, ভৰ। এই 200 গ্ৰামটো জানো 200 গ্ৰামেই থাকিব, হয়নে নাই? ভালকৈ ভাবি চোৱা। তাৰমানে যেতিয়া আমি বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰোঁ, বস্তুটোৰ ভৰৰ পৰিৱৰ্তন নহয়। 200 গ্ৰামেই ফুটবল থাকিব। বেগৰ পৰিৱৰ্তন হ'ব পাৰে। প্ৰথমতে বেগ কম আছিলে, পিছত বেগ বাঢ়ি গ'ল, আৰু কেতিয়াবা বেগ কমিও যায়। বেগ বাঢ়িব বা কমিব পাৰে। তাৰমানে মই একেবাৰে চমুকৈ ক'ব বিচাৰিছোঁ যে বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে ভৰৰ পৰিৱৰ্তন নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা, বেগৰহে পৰিৱৰ্তন হয়। 3 নম্বৰ কথা, ভৰ বেগৰ পৰিৱৰ্তন হয়। চোৱা, বেগৰ পৰিৱৰ্তন মানে ভৰ বেগৰো পৰিৱৰ্তন হ'ব। সেইকাৰণে দ্বিতীয় সূত্ৰত আমাক ভৰৰ পৰিৱৰ্তন নোহোৱাৰ কথাটো ডাইৰেক্টলি উল্লেখ কৰা নাই। তথাপি আমি বুজিব লাগিব যে ভৰ বেগৰ পৰিৱৰ্তন হয় বুলি যে কৈছে, তাতে ভৰৰ কথা কোৱা নাই, বেগৰহে পৰিৱৰ্তন হয়। ধৰিব পাৰিছা? তো এইখিনি আছিলে আমাৰ ভৰ বেগৰ কথা। এতিয়া আমি আৰু এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম আজি ক্লাছত। অকণমান দীঘলীয়া হ'ব পাৰে ক্লাছটো, তো তোমালোকে চাই থাকিবা ধুনীয়াকৈ মোৰ লগত। সেইটো হ'ল ঘাত বল। ইংৰাজীত কয় ইম্পালচিভ ফ'ৰ্চ বা ইম্পালছ বুলি কয়, ঘাত বল। এতিয়া চোৱা, ঘাত বলটোৰ এই টপিকটো মই কিয় আলোচনা কৰিছোঁ, তোমালোকৰ নৱম শ্ৰেণীৰ কিতাপখনত চাবা, এই চেপ্টাৰটোত বল আৰু গতি বিষয়ক সূত্ৰ চেপ্টাৰটোত চাবা যে এজন খেলুৱৈৰ ছবি দিয়া আছে, যোনে বল এটা এনেকৈ ধৰি আছে, বল এটা এনেকৈ কেটচ কৰি আছে। এই যে ক্ৰিকেট বল যে আমি কেটচ কৰোঁ, বল আহিলে ফিল্ডাৰবিলাকে কেটচ কৰে নহয়, সেনেকুৱা এটা ছবি দিয়া আছে চাবা। সেই ছবিটোৰ আধাৰত মই কথাখিনি বুজাম, আৰু মই ভাবিছোঁ যে এইটো বহুত গুৰুত্বপূৰ্ণ টপিক হয়, তোমালোকে জানিব লাগে, সেইকাৰণে মই বুজাই দি আছোঁ। চাবা, প্ৰথমতে আমি ঘাত বলৰ যদি ফৰ্মুলাটো লিখোঁ, কি হ'ব? ঘাত বল সমান বল পূৰণ সময়। ফৰ্মুলা লিখিলোঁ, ঠিক আছে। এতিয়া তোমালোকে মোক প্ৰশ্ন দিলা, ছাৰ আমি ফৰ্মুলাটো গম পালোঁ, আমাক লাইনটো কওকচোন, ঘাত বল কাক বোলে? তো মই লাইনটো লিখি দি আছোঁ, আখৰ খুব ভাল নহয় মোৰ। প্ৰচণ্ড বলে খুব
কম সময়ৰ বাবে ক্ৰিয়া কৰাকে ঘাত বল বোলে। মই বনাই বনাই লিখিছোঁ আৰু অলপ ডেফিনেশ্যনটো বেলেগো থাকিব পাৰে কিতাপ চিতাপত। চোৱা, এতিয়া প্ৰচণ্ড বলে খুব কম সময়ৰ বাবে ক্ৰিয়া কৰাকে ঘাত বল বোলে। এতিয়া এইটো কেনেকুৱা জানানে, কিছুমান বস্তুৰ ওপৰত আমি কণ্টিনিউৱাছলি বল দি থাকোঁ। ধৰা মই এখন তোমালোকে এতিয়া চেয়াৰ টানিবা, তেতিয়া তোমালোকে চেয়াৰখন এনেকৈ টানি লৈ আনা, তাৰমানে বল দিয়ে আছা বহুত দেৰি বস্তুটোৰ ওপৰত। এখন চেয়াৰ তোমালোকে ধৰি পিনে টানিবা, এখন টেবুল যেতিয়া টানি লৈ আনিবা, কি কৰা তোমালোকে টেবুলখন এনেকৈ ধৰি ধৰি টানি লৈ আনিছে, তাৰমানে টেবুলখনৰ ওপৰত তোমালোকে বল দিয়ে আছে, টেবুলখন গতি কৰিয়ে আছে। কিন্তু তোমালোকে ভাবাচোন, যেতিয়া ৱালত এটা যেতিয়া গজাল মাৰা, হাতুৰিৰে যেতিয়া এটা গজাল মাৰা, তেতিয়া এনে হাতুৰি যদি মাৰি পিনে এনেকৈ ধৰি থাকা নেকি, নে এনেকৈ এবাৰ দিয়া? জোৰকৈ মাৰা, কিন্তু খুব কম সময়ৰ বাবে মাৰা, সেইটো ঘাত বল বুলি কয়। নৰ্মেলি বস্তু এটাৰ ওপৰত বল দিলে আমি বল দিয়ে থাকোঁ। যেনেকৈ তোমালোকে ফুটবলটো ভৰিৰে এবাৰে মাৰি দিয়া, কিন্তু 1 ছেকেণ্ডৰ কাৰণেহে ফুটবলটোক তোমালোকে ভৰিৰে বল দিয়া, নে ভৰিৰে লৈ লৈ গুচি গৈ থকা নেকি, নে বলটোক ভৰিৰে লৈ লৈ গুচি গৈ থকা নেকি? নাথাকা নহয়। কি কৰা তোমালোকে? এবাৰ এনেকৈ ফুটবলটোক মাৰি দিয়া। তো সেইবিলাক যোনবিলাক কেছ, ৱালত গজাল মাৰা, তাৰমানে আমি হাতুৰিৰে এবাৰ এনেকৈ দিছোঁ, প্ৰচণ্ড জোৰেৰে দিছোঁ, কিন্তু খুব কম সময়ৰ বাবে বলটো দিছোঁ, সেইটোক কয় ঘাত বল। আৰু নৰ্মেল আমি যোনবিলাক বল দিওঁ, টেবুল টনা, চেয়াৰ টনা, বাকী যিমানে চাইকেলৰ পেডেল মাৰা, তো সেইবিলাক কেছত কি আমি তাতেও আমি বল প্ৰয়োগ কৰিছোঁ, কিন্তু তাতে আমি বলটো কণ্টিনিউৱাছলি দি আছোঁ। ইয়াতে খুব কম সময়, দুটা বস্তু চোৱা, প্ৰচণ্ড বল মানে খুব জোৰেৰে বল প্ৰয়োগ কৰে, আৰু খুব কম সময়ৰ বাবে বল প্ৰয়োগ কৰে। এই প্ৰচণ্ড বল, সেই বলৰ মানখিনি আৰু সময়খিনি যেতিয়া পূৰণ কৰিবা, তেতিয়া আমি ঘাত বল পাওঁ। তোমালোকে ভিডিঅ'টো ৰখাই এই লাইনটো লিখি ল'বা। এতিয়া আমি ঘাত বলৰ ওপৰত অকণমান কথা পাতিম মানে কি, মই কথাখিনি ক'ম, তোমালোকে শুনিবা, পাতিবতো নোৱাৰোঁ এতিয়া ভিডিঅ'ত। চোৱা কেনেকৈ বুজাওঁ মই এতিয়াতো ক্ৰিকেটাৰৰ খেলুৱৈৰ ছবিটো আঁকিব নোৱাৰোঁ। তোমালোকে ক্ৰিকেট খেলা মানুহবিলাকে, মানে তোমালোকে ষ্টুডেণ্টবিলাকে গম পাবা বা দেখিছা, যেতিয়া আমি এটা বল কেটচ কৰোঁ, বা আমি বাদ দিয়া, যেতিয়া এজন খেলুৱৈ বল এটা কেটচ কৰে, চাবা যেতিয়া বলটো হাতত আহে নহয়, বলটো এনেকৈ টানি লৈ যায় পিছফাললৈকে, হাতখন এনেকৈ পিছলৈকে টানি লৈ যায়। এই বস্তুটো অলপ লক্ষ্য কৰিবা, কি ক'ব বিচাৰিছোঁ। এটা যেতিয়া বল হাতত আহে, এনেকৈ হাতখন পাতি থৈ নিদিয়ে, কি কৰে, হাতখন এনেকৈ টানি লৈ যায়। ঠিক আছে, সেইটো কিয় হয়? সেইটো এইটোৰ কাৰণে হয়, আমি সেইখিনি বস্তুক অলপ ফৰ্মুলা দি বুজিব চেষ্টা কৰিম। চোৱা, ঘাত বলক আমি জে দি বুজাওঁ, শ্বৰ্টকৈ কৈ আছোঁ মই এতিয়া, তোমালোকে ফৰ্মুলাটো লিখিছা অলৰেডি। বল পূৰণ সময়। যেতিয়া বল এটা আমাৰ হাতত আহে, জোৰকৈ লাগেনে নাই হাতত, সেইটো ঘাত বল হৈছে নে নাই? প্ৰচণ্ড বল, মানে মই এই বলৰ কথা কোৱা নাই, প্ৰচণ্ড জোৰেৰে সেই হাতত লাগিছেনে নাই, তাৰমানে এইটো ঘাত বল হৈছে। যেতিয়া জোৰকৈ বস্তু এটা হাতত লাগিব, মানে আমাৰ হাতৰ ওপৰত সেই যোনটো ক্ৰিকেটৰ বলটোৰ ক্ৰিয়া, আৰু তোমালোকে নেক্সট টপিকত পাবা বা কিতাপত চালে গম পাবা, নিউটনৰ তৃতীয় সূত্ৰ। ভালকৈ শুনিবা কথাখিনি। নিউটনৰ তৃতীয় সূত্ৰত কৈছিলে, সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। মই ৱালখনত যিমান জোৰে মাৰিম নহয়, সিমান জোৰে ৱালখনেও মোক প্ৰতিক্ৰিয়া দিব, ময়ো সিমান জোৰেহে দুখ পাম। যেতিয়া এটা বল, এজন ক্ৰিকেটাৰে বল এটা মাৰি দিছে, তুমি ধৰিবা, যেতিয়া তুমি হাতখন এনেকৈ পাতি থবা, কি হ'ব চাবা, বলটো বিৰাট জোৰে হাতত লাগিব, যিমান জোৰে ক্ৰিয়া হ'ব সিমান জোৰে হাতখনে প্ৰতিক্ৰিয়া কৰিব। প্ৰতিক্ৰিয়া কৰিব মানে কি কোৱাচোন, হাতৰ পৰা বলটো ওলাই যাব। কিন্তু আমি খেলি আছোঁ, আমি ক্ৰিকেট খেলি আছোঁ, আমাৰ হাতৰ পৰাতো বলটো ওলাই গ'লে নহ'ব। চাবা, হাতৰ পৰা বলটো ওলাই গ'লে নহ'ব, ক্ৰিয়া বহুত বেছি হৈছে, বলটো বিৰাট জোৰেৰে আহিছে, 120 স্পীডত আহি আমাৰ হাতত খুন্দা লাগিছে, তো ওলাই যাব চেষ্টা কৰিব, আমি ধৰি ৰাখিব লাগিব। সেইটোতো খেলা ন, আমি খেলি আছোঁ। চাবা কি হয়, ধৰিছোঁ বলটো 20 নিউটন বলেৰে আহি আমাৰ হাতত ক্ৰিয়া কৰিছে,
খুব কম সময়ৰ বাবে এনেকৈ লাগিছে নহয়, খুব কম সময়ৰ মানে ধৰিছোঁ মই 1 ছেকেণ্ডৰ বাবে লাগিছে, খুন্দা খাইছে আমাৰ হাতত। 20 × 1 ছেকেণ্ড, এনচাৰ কিমান আহিব? জেৰ মান কিমান আহিব? 20। পালোঁনে 20? এয়া F × T, 20 × 1 ছেকেণ্ড মানে এনচাৰ পালোঁ আমি 20। তাৰমানে ঘাট বলৰ মান কিমান পাইছোঁ? 20। এইখিনিলৈকে আমি বুজিছোঁ। এই ক্ৰিয়াটো চাবা, ক্ৰিয়া 20 বহুত বেছি, কিন্তু 20 নিউটন বলেৰে যেতিয়া আমাৰ ওপৰত ক্ৰিয়া কৰিব, তো সেই বলটো ওপৰত আমাৰ হাতখনে প্ৰতিক্ৰিয়া কৰিব, মানে বলটো হাতৰ পৰা ওলাই যাব, আৰু ওলাই গ'লে কেচ মিছ হৈ যাব। কেচটোতো মিছ কৰিব নোৱাৰোঁ আমি, কেচ কৰিবই লাগিব বলটো। এতিয়া চাবা, খেলুৱৈবিলাকে কি কৰে? হাতখন এনেকৈ টানি লৈ আহে, হাতখন যেনেকৈ টানি লৈ আহে পিছলৈকে, কিয় টানি লৈ আহে চাবা। সিহঁতে কি কৰে জানানে? এই যোনটো মুঠ ঘাট বলৰ মান, এই মানটো সলনি নহয়, কেতিয়াও নহয় সলনি। 20 আছে, 20এ পাবা। যেতিয়া বলটোক এনেকৈ হাতত পৰাৰ সময়ত টানি লৈ আহে, তো 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, ধৰা বলটো কেচ কৰিবলৈ 4 ছেকেণ্ড সময় লগাইছে। প্ৰথমতে যদি তুমি অকল হাতখন পাতি থোৱা, তেতিয়া 1 ছেকেণ্ড লাগিব, ওলাই গুচি যাব, তেতিয়া এইটো কেচ। 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড ধৰি লৈছোঁ মই। সময়টো সিহঁতে বঢ়াই দিলে, 4 ছেকেণ্ড কৰি দিলে, ঠিক আছে। যেতিয়া 4 ছেকেণ্ড কৰিব, আৰু মই তোমালোকক ইতিমধ্যে কৈছোঁ যে ঘাট বলখিনি, মুঠ ঘাট বল সলনি হ'ব নোৱাৰে। এনচাৰ পাব লাগিব 20, সময় গুচি গ'ল 4 ছেকেণ্ড। ইয়াতে কিমান পূৰণ কৰিলে 20 পাবা? 5 পূৰণ কৰিলে 20 পাবা। 5 × 4 = 20। চোৱা, আগতে ক্ৰিয়া আছিল 20 নিউটন, এতিয়া ক্ৰিয়া হ'ল 5 নিউটন। সময় বঢ়াই দিয়াৰ লগে লগে ক্ৰিয়া কমি যায়, ক্ৰিয়া কমি যোৱাৰ লগে লগে তৃতীয় সূত্ৰৰ মতে প্ৰতিক্ৰিয়াও কমি যায়। তাৰমানে এতিয়া আমাৰ ওপৰত এতিয়া আমাৰ হাতৰ ওপৰত বলটোৱে 5 নিউটন ক্ৰিয়া কৰিব, মানে অলপ কমকৈ ক্ৰিয়া কৰিব, তাৰমানে প্ৰতিক্ৰিয়াটোও কম হ'ব, মানে ওলাই যোৱা চান্সটো কমি যাব। যিমান ক্ৰিয়া বেছি হ'ব, যিমান জোৰেৰে বলটো আমাৰ তাত আঘাত কৰিব, সিমান ওলাই যোৱা চান্স বেছি। তো কমকৈ আঘাত কৰাৰ টেকনিকটো কি? আমি সময়টো বঢ়াই দিম। ঘাট বলৰ পিনৰ পৰা চাব গ'লে, আৰু নৰ্মেলি ক'লে কি হয়, যদি তুমি এনেকৈ হাতখন পাতি ৰাখা নহয়, এটা যদি বল আহে বিৰাট জোৰে তোমালোকে হাতত দুখ পাবা। হাতখন যদি টানি লৈ আহে, হাতত দুখ কমকৈ পাবা তোমালোকে, নৰ্মেলি ক'ব গ'লে, সাধাৰণ ভাষাত। কিন্তু আমাৰ ঘাট বলৰ পিনৰ পৰা বা বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে, ঘাট বলত যেতিয়া সময় বাঢ়ি যায়, ক্ৰিয়া কমি যায়, ক্ৰিয়া কমিলে প্ৰতিক্ৰিয়াও কমি যায়, প্ৰতিক্ৰিয়া কমিলে বলটো হাতৰ পৰা ওলাই যোৱা সম্ভাৱনা কমি যায়। একেবাৰে এক লাইনত মই শেষ কৰিছোঁ। কিয় ক্ৰিকেটাৰবিলাকে বলটো টানি লৈ আনে এনেকৈ ধৰি? সিহঁতে সময়টো বঢ়াই দিয়ে, সময় বাঢ়িলে ক্ৰিয়া কমিব, ক্ৰিয়া কমিলে প্ৰতিক্ৰিয়াও কমিব, প্ৰতিক্ৰিয়া কমিলে কেচটো মিছ নহয়। ধৰিছা, এনচাৰ 20 পাব লাগিব, কিন্তু মই ধৰি লৈছোঁ 20 বুলি, গতিকে আমি এইটো যদি সময়টো বঢ়াই দিওঁ, ক্ৰিয়া লগে লগে কমি আহিব। তো এইটো আৰু এটা এক্সাম্পল লওঁ ঘাট বলৰ ওপৰত, অলপ দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, দুটা এক্সাম্পল লৈ মই শেষ কৰিম। এইটো আছিলে আমাৰ ক্ৰিকেটাৰৰ কথা। তো আৰু এটা এক্সাম্পল লওঁ, যোনটো তোমালোকে জানা চবে, সেইটো জানা যে তোমালোকৰ ঘৰত এটা 2-মহলীয়া বিল্ডিং আছে, মানে তোমালোকৰ ঘৰটোৱে 2-মহলীয়া বিল্ডিং। তো কি হ'ল, তোমালোক দুজন আছা, দুজনে ওপৰৰ পৰা চাই আছা, এজনে এজনৰ লগত, এইবিলাক নকৰিবা আৰু, মই কৈছোঁহে তোমালোকক, বুজাবলৈ কৈছোঁ যে তোমালোকে মানে চেলেঞ্জ কৰিলা, তই জঁপিয়াব পাৰিবি নেকি? তো এজনে ক'লে মই জঁপিয়াব পাৰিম, এজনে ভয় খাই আছে। কি কৰিলে, 2 মহলৰ ওপৰৰ পৰা জঁপিয়াই দিব, কিন্তু ক'ত জঁপিয়াব জানানে? ঘৰৰ তলত বালি আছে, বালিৰ দমত জঁপিয়াব। তুমি ভাবা, 2 মহল ইমানো ওখ নহয়। মই তোমালোকক কিন্তু কৰিব কোৱা নাই দেই, মই আগতে ৱাৰ্ণিং দি দিছোঁ, ভিডিঅ'ৰ যোগেদি তোমালোকে এইটো মানে ভুল নুবুজিবা। মই জাষ্ট এটা এক্সাম্পল দিছোঁ, তোমালোকে দেখি থাকা ভিডিঅ' মই তাৰে কথা ক'ব বিচাৰিছোঁ যে তোমালোকে যেতিয়া এটা হাইটৰ পৰা জঁপিয়াবা, যদি পকাত জঁপিয়াই দিয়া, তোমালোকৰ ভৰি ভাঙা সম্ভাৱনা চিয়'ৰ, বা বহুত দুখ পাবা, মোচোকা খাবা, ডক্টৰৰ ওচৰত যাব লাগিব। তোমালোকে যে ক'ৰবাৰ পৰা জঁপিয়াই দিয়া বালিৰ দমৰ ওপৰত, তোমালোকৰ কিবা হ'বনে? অলপমান ক'ৰবাত দুখ পাবা, একো নহয়। বুজি পাইছ? আমি একো নহয়। এতিয়া আমি সেইখিনি জানো যে একো নহয়, এই বালি আছে, বালি জঁপিয়ালেনো কি হ'ব, তই পাৰিবি। কিন্তু মই কৈছোঁ একো কিয় নহয়, মই ঘাট বলৰ পৰা বুজাম। চাবা, এতিয়া এইটো আমাৰ 2-মহলীয়া বিল্ডিং, ইয়াৰ ওপৰত এজন ল'ৰা আছে, ময়ে আছোঁ দিয়া, তোমালোকৰ লৈ ৰিস্ক নলওঁ, মই নিজে জঁপিয়াম। তো ইয়াতে আছে বালি, এইখিনিত আছে বালি। তো
তো মই বালিত জঁপিয়াই দিম বাৰে বাৰে কৈছোঁ দেই ভুল নুবুজিবা এইবিলাক মই জঁপিয়াই আছোঁ তোমালোকৰ এক্সাম্পল লোৱা নাই মই জঁপিয়াই দিম তেতিয়া মোৰ হাত ভৰি একো নাভাঙে বহুত বালি আছে মোৰ হাত ভৰি একো নাভাঙে কিয় চাবা যদি মই বালি নথকা জায়গাত খালী জায়গাত জঁপিয়ালো হয় কি হ'লে হয় চোৱা আৰু এটা মই ছবি আঁকিম ইয়াতে অকল মই পকাৰ ওপৰত জঁপিয়াই দিম কি হ'ব ইয়াতে একো নহয় ইয়াতে মই ডক্টৰৰ ওচৰত যাম চাবা তুমি যেতিয়া জঁপিয়াবা এইখন একদম টান পকা মাটিৰ ওপৰত যেতিয়া জঁপিয়াবা তুমি বিৰাট জোৰেৰে আহি প্ৰচণ্ড বলেৰে আহি খুব কম সময়ৰ বাবে ক্ৰিয়া কৰিবা কাৰ ওপৰত ক্ৰিয়া কৰিবা মাটিৰ ওপৰত ক্ৰিয়া কৰিবা এটা বস্তু মই কৈ দি আছোঁ ইয়াৰ মাজতে যে তৃতীয় সূত্ৰটো হ'ল সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে মই যিমান জোৰেৰে ৱালত মাৰিম সিমান জোৰেৰে ৱালখনেও মোক প্ৰতিক্ৰিয়া দিব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটাই থাকে তো কি হয় মই যে জঁপিয়াই দিম তাৰমানে মই মাটিৰ ওপৰত এনেকৈ পৰি যাম ঠিক আছে তাৰমানে মাটিৰ ওপৰত ক্ৰিয়া কৰিছোঁ তো মাটিয়ে ক'ব ময়ো তোৰ ওপৰত প্ৰতিক্ৰিয়া কৰিম প্ৰচণ্ড জোৰেৰে কৰিছোঁ ক্ৰিয়াটো কিন্তু খুব কম সময়ৰ বাবে যেতিয়া জঁপিয়াই দিওঁ এনেকৈ 1 ছেকেণ্ডতে হৈ যাব নহয় ক্ৰিয়াটো এইটো ঘাট বল হৈ আছে নে নাই ঘাট বল হৈ আছে তো মোৰ ওপৰত প্ৰতিক্ৰিয়া কৰিব মোৰ ওপৰত মানে কি মোৰ ভৰি দুখনৰ ওপৰত মাটিয়ে প্ৰতিক্ৰিয়া কৰিব আৰু মোৰ ভৰি দুখন ভাঙিব চিয়'ৰ ইয়াতে কি হ'ব চাবা বালি দমৰ ওপৰত তুমি যেতিয়া জঁপিয়াবা তোমাৰ লাহে লাহে ভৰিকেইখন তললৈকে যাব অলপ দেৰি তললৈকে যাব লগে লগে তুমি ৰখি নোযোৱা লাহে লাহে তোমাৰ ভৰিকেইখন তললৈকে সোমাই যাব হয়নে তাৰ মানে সময় অকণমান বাঢ়ি যাবনে নাই ইয়াতে তুমি মাটিত 1 ছেকেণ্ডত পাই গ'লা তাতে কি হয় মাটিত এনেকৈ বালিৰ ভিতৰত লাহে লাহে ভৰিকেইখন সোমাব মানে সময়টো বাঢ়ি যাব ইতিমধ্যে আগৰ এক্সাম্পলত মই তোমালোকক কি কৈছিলোঁ যেতিয়াই সময় বাঢ়ি যায় প্ৰতিক্ৰিয়া কমি যায় ঘাট বলৰ কনচেপ্টে এইটো য'ত সময় বাঢ়ি যাব প্ৰতিক্ৰিয়া কমি যাব তাৰমানে তুমি লাহে লাহে ভৰিখন বালিৰ ভিতৰত সোমাই অলপ দেৰিকৈ ৰখিবা সময় বাঢ়ি গ'ল প্ৰতিক্ৰিয়া কমি গ'ল ক্ৰিয়া কমিলে কি হ'ব বালিখিনিয়ে তোমাৰ ভৰিৰ ওপৰত প্ৰতিক্ৰিয়াও কমকৈ দিব তুমি দুখ নাপাবা অলপ দুখ পাব পাৰা ধৰিব পাৰিছা মই কি ক'ব বিচাৰিছোঁ তাৰমানে ঘাট বলৰ কথাটো এনেকুৱা হয় যে আমি সময় বঢ়ালে ঘাট বলৰ কনচেপ্টটো বা আমি মানে প্ৰেক্টিকেল লাইফত এনেকৈ ইউজ কৰিব পাৰোঁ যে য'ত আমি সময় বঢ়াই দিওঁ তাতে কি হৈ যায় ক্ৰিয়াটো কমি যায় ক্ৰিয়াটো কমিলে প্ৰতিক্ৰিয়াও কমি যায় গতিকে তুমি এক্সাম্পলটো তোমালোকে চাগে অলপ ইমেজিন কৰিব পাৰিছা কি কৈছোঁ মই এতিয়া মই বিল্ডিঙৰ পৰা জঁপিয়াটো দেখাই দিব নোৱাৰোঁ আৰু তোমালোকে ট্ৰাই নকৰিবা এইবিলাক চিনেমা দেখা পাইছা বুলি কৈছোঁ আৰু তোমালোকৰ মনত প্ৰশ্ন থাকিব তেতিয়াহ'লে ছাৰ আমি যে দেখা পাওঁ ষ্টাণ্টমেনবিলাকে যে জঁপিয়াই দিয়ে যে এনেকৈ বিল্ডিঙৰ পৰা কেনেকৈ সেইবিলাক সিহঁতে মানে বহুত বছৰ ধৰি কৰা মানে প্ৰেক্টিচৰ পিছত পাৰিছে আৰু সেইবিলাক সিহঁতে ট্ৰেইনাৰৰ হেল্প লৈ কৰিছে এনেকুৱা নহয় যে একেদিনাই পাৰিছে তুমি মই যদি আমি এনেকৈ প্ৰেক্টিচ কৰোঁ হয়তো আমাৰ বহুত কিবা ডাঙৰ অঘটন হ'ব পাৰে নিজৰ লগত তো সেইখিনি সিহঁতে প্ৰেক্টিচ কৰিছে আৰু এটা বস্তু তোমালোকক মই ইয়াৰ লগত কৈ দিছোঁ মানে আমি নৰ্মেলি কি কওঁ যে বালি দিলে ডুব নাপাওঁ বুলি কওঁ ন এটা সাধাৰণ ভাষাত তো মইতো ঘাট বলৰ পৰা বুজালোৱে লগতে তোমালোকে স্কুল উইক যেতিয়া হয় খেলৰ কম্পিটিশ্যন হয় যে লং জাম্প আৰু হাই জাম্প তাতে বালি দিয়া থাকে কিয় অকল মাটি কিয় দিয়া নাথাকে মাটিৰ ওপৰত যেতিয়া লং জাম্প কৰি মানুহ এজনে বা এজন খেলুৱৈ যেতিয়া পৰিব বহুত বেছি দুখ পাব প্ৰচণ্ড বলেৰে আঘাত কৰিবনে নাই তো কি কয় যেতিয়া বালি থাকিব বালি দমত পৰিলে লাহে লাহে অলপ সময় ল'ব সময় বাঢ়ি যোৱাৰ লগে লগে ক্ৰিয়া কমি যাব মানে কি হয় বালি চালি দম থাকিলে দুখ নাপায় তো মানে জানাই লং জাম্প আৰু হাই জাম্প দেখিছা তো এনেকৈ তোমালোকে ঘাট বলটোক যদি অকণমান মোৰ ভিডিঅ'ৰ পৰা বুজিবলৈ চেষ্টা কৰিছা বা যদি বুজি পোৱা তোমালোকে নিশ্চয় আৰু বহুত এক্সাম্পল বিচাৰি পাবা ক্ৰিকেটৰ খেলুৱৈৰ পৰা আৰম্ভ কৰি তাৰপিছত এইবিলাক আৰম্ভ কৰি মানে বিভিন্ন ধৰণৰ এক্সাম্পল নিজে নিজে ভাবি চাব পাৰা আৰু ময়ো বিচাৰোঁ যে তোমালোকে এই টপিকটোৰ ওপৰত ঘাট বলৰ ওপৰত আৰু কিনো জানা কমেণ্টত তোমালোকে লিখিবা তেতিয়া মই মানে অলপ মানে ভাল লাগিব যে তোমালোকে ভাবিছা যে ঘাট বলটো এনেকুৱা হয় ছাৰ এইটো মানেও ঘাট বলে আমি বুজি পাওঁ নেকি তোমালোকে কমেণ্টত মোক লিখি জনাবা গতিকে আৰু দীঘলীয়া নকৰোঁ আজি ক্লাছটো মই ইয়াতে শেষ কৰিছোঁ থেংক ইউ